হেপ্পী নিউ ইয়েৰ 2023 চনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 1 তাৰিখ 1 মাহ 2023। সকলোৰে দিনবিলাক ভাল বছৰটি আৰু আজিৰ দিনটো সকলোৰে ভালকৈ যেন পাৰ হয় তাকে কামনা কৰিছোঁ। আজি ব্লগটি ষ্টাৰ্ট কৰিছোঁ 7:27 পৰা 7:27 পৰা ৰাতিপুৱা গা পা ধুই আজৰি হৈ আহিছোঁ। যিমান পাৰোঁ আজি কি নকৰোঁ ব্লগটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি গধূলি আমাৰ ঘৰত দাদাৰ বাৰ্থডে বুলি ভাগৱত পাঠ আয়োজন কৰা হৈছে। আজিৰ দিনটো কেনেদৰেনো ব্যস্ত থাকোঁ আপোনালোকে চাব। নিউ ইয়েৰ বুলি বেডটি চাহ আনিছোঁ। চাহ খাই নাই? মুখখন ধুই লয়নে? আহক আহক চাহ খাই লওক। চাহ নোখোৱা নেকি? চিয়াৰ্ছ। আজি জীৱনত ইমান বছৰ হ'ল প্ৰথম এনেকৈ পাইছোঁ বেডটি কোনে দিব? কাৰণ ইমান বছৰ মই লগত নাছিলোঁ যে ইমান বছৰ। এতিয়া দহি পাতিবলৈ লৈছোঁ। দহি এতিয়া মোৰ বিশেষ কাম নাই সেই দহি পাতিবলৈ মোৰ কাম আধৰুৱা কাম ধেৰ হৈ গৈছিলে। তাৰ ভিতৰত চাদৰ এখনো দহি পাতিব আছিলে। মই সেই দহিখিনি বাতি লওঁ। আপোনালোককো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। নিপতি শুনি মিলিলা সংশয় বৈষ্ণৱকো পালে পাপে কিনো ইটো কৃষ্ণী বংশ হবে কৃষ্ণত ভকত পৰম ধাৰ্মিক দেৱ দিদনুগত খব পিলা লিখি হব সৰ্বজন সেইটো যদুবংশ হব একে জীৱ প্ৰাণ মিলিল কন্দন কিয় আপোনাৰ মাজে সেদিও সংশয় মূৰ নিৰাজে উপনিগদতি তুমি তৰিলা সাক্ষাৎ কৰিলা একান্তমতি কৃষ্ণৰ কথাত গুণাৱধান মনে কৰিয়া সন্তুষ্ট যেন মতে ভগৱন্ত গজন্ত বৈকুণ্ঠ পৃথিৱীৰ ভাৰ বংশে অহিতে সংহৰি দ্বাৰপাত কৰি ক্ৰীড়া কৌতূহল কৰি উপজাইলা পাছে বিষয়ত বীৰপতি সংহৰিবে কুলকু কৃষ্ণৰ ভৈলা মতি চাৰ গৃহবাস সুখ আত কাৰ্য নাই কালৰূপী কৃষ্ণ পাছে চিন্তিলাও পাই দ্বাৰকাৰ কাছে আছে তীৰ্থ পিণ্ডাৰক তাকে লাগি অনাই লন্ত ঋষি সমস্তক কপিল কুণ্ড উত্তম বিশ্বামিত্ৰ ক্ষিত প্ৰিয় বস্তি গৌতম সাগুৰি ভাৰ্গৱ ভিগু গুৰু ভূমিষ্ঠ নন্দ নন্দ দুৰ্বাসা বশিষ্ঠ বাবুদেৱ দেৱল নাৰদ ভগৱন্ত ঈশ্বৰ ইখাৰে হবে কামদেৱ আদি যত যদুবীৰ সুৰক্ষিলা কৰি সাগৰৰ তীৰে তীৰ আখিৰি কি সমজাক হিত উপালম্ভ কৰি দেহ বাৰু হল চিত জন্মৱতী ভূত সম্বনামে কুমাৰক
দৃষ্টি কাছে কচাই মন দিলে কহৰি ৰপ পিন্ধাইলা প্ৰবন্ধে ধৰি দিগনে হাৰি বান্ধিল উচ্ছল থুকুপা পুষ্পচয়াৰি জলৈ গন্ধস্থলে চাৰু কৰ্ণৰ কুণ্ডলে হাতত বলয়া শংখ হাত খৰি গলে কংকালত মেখলা উন্নত স্তৰ ভাৰ বসুন্ধা দাইলা পেটৰ তিৰকাৰ ইখত হিন্দুৰ পাৱে পিন্ধাইলা নুপুৰ সঘনে ভোজন কৰে তাম্বুলকৰ পুৰ মধ্য কৰি যায় যত যাদৱ কুমাৰে আঁঠিবা কোনো পাৰে গৰ্ভৰ দেন ভাৰে মাথাত উৰ্ধনি ৰাতি খয়লদাৱতী লহ লহ গমন গম্ভীৰ গতি কটাক্ষ নয়নে চাৱে কৰিল লাখ কটুক্ষণে পাইলা দেখি সমজাৰ পাখ নাহি সাক্ষী ৰখ যেন হবে সুবলিত জানো হিৰে প্ৰণামিলা কৰিয়া ভূমিত প্ৰণামিয়া গৰ্ভৱতী পৰম তাখে মাথাত উৰণি লৈয়া ৰৈলয়ে পাখে পাছে যদুগণ বনত কৰি কাই কৰ জোৰে বুলৰি সি সমজাক চাই তুমি হব মহা মহামুনি সৰ্বজন চাৰি বেদ চৈধ্য শাস্ত্ৰ কৰিছা ব্যাখ্যান মুনিজন নহয় মাইকটো মুনিজন বনাই নহয় যদুবংশ ল'ৰা এটা তাক সজাই দিছে মানে জাম্বতীৰ পুতে সম্ভ নামে জাম্বতীৰ পুতেকটো মানে কৃষ্ণৰে পুতে এই মাইকী সজাই পেলাই আমি লিখি সমাজলৈ লৈ গৈ এতিয়া তেওঁ নিবেদন কৰিছে মানে মহামুনি কন্দাটো নামৰ অংগ নহয় খালি এতিয়া নামাচাৰ্যই সেইকাৰণে আমাৰ কথা পাতিব নিদিয়ে সেইফালে যদি কথা পাতে নামাচাৰ্যই ভাবিলে মোৰ ভুল হৈছে নেকি সেইফালেচোন কথা পাতিছে গতিকে তেখেতে যিটো নেপাহৰাকৈ গাব পাৰিলেহেঁতেন কিন্তু সেইখিনি সময়ত পাহৰি যায় সেইকাৰণে নামত স্তব্ধতা কথা নপতা এইটো আমাৰ বাধ্যতামূলক কৰিছে এই নামৰ সেইটো মহিমা গতিকে নামৰ ইমান মহিমা আছে যি নাম ভকতৰ পিছতহে যায় ময়ো গ'লোঁ মহাভকতৰ পিছে কিন্তু মহাভকত বুলিলে সাধাৰণ ভকততকৈ এখাপ ওপৰত সেইজনেই মহাভকত যিজনে টকাৰ দিবৰ বাবে নাম গাব পাৰে ৰাজপন্থ এৰি মোৰ কণ্ঠকত শান্তি এজি যেন শুনা শুনিয়া তোমাৰৈ গান্ধী এৰি হৰি ভকতি কন কৰ্ম কৰে জানিবা পালে তাপ সেই পতন্তৰে ভাগৱত পঢ়োঁতে মই দুটা অৰ্থ নিজে উলিয়াবগৈ নোৱাৰিম এটা দুৰ্ভাগ্য আৰু এটা শনিয়াতৰ মাৰৈ গান্ধী এই সোণৰ অলংকাৰজনে ডিঙিত নিপিন্ধি শনিয়াতৰ মাৰৈ গান্ধী শনিয়াটো কঁকাল আৰু নহয় কঁকালতে লয় এই শনিয়াটো এই হাঁচতি বুলি যে কওঁ তেনেকুৱা এখন মানে গামোচা সৰু এখন গামোচা অঁ এই মানে সোণ নিপিন্ধি পেলাই গাঁঠি মাৰি কঁকালতো লৈ থাকে সেইটো শনিয়াত পিছত পালোগৈ আৰু তাৰপিছত এইটো আলোচনা কৰিছিলে দুৰ্ভাগ্য এই যজ্ঞ চজ্ঞবিলাকত কোনোবা হেৰি ইজন ভকতৰ ওচৰলৈ সিজন যাওঁতে দুৰ্ভাগ্যত বুলি কয় কি দুৰ্ভাগ্যত মানে পিছত গৈ মানে উলিয়ালোগৈ সেইটো আৰৈ চাউল আৰু দুবৰি বন তাতে পানী অকণমান দি কোনোবাই গাখীৰ অকণমান দি মানে মহাৰে সেইটো কিবা ঔষধ হয় ঔষধি গুণ আছে তাত সেই বস্তুটো মানে দুৰ্ভাগ্য বুলি কয় কিন্তু বহুত দিনৰ মূৰত মানে মই জানিলোঁ আগতে ব্যৱহাৰ কৰে সেই বস্তুটো দুৰ্ভাগ্যটোৰ কিবা গুণ আছে দুবৰি বনত কিবা এটা আছে মানে দুবৰি বন কেতিয়াবা খুন্দি কিবা ঘাঁহ বনাই
এনেকুৱা কিবা দুবৰি লগাই মানুহ আছে। হা? দুবৰি মানুহ আছে, আছে। সিহঁতৰ আগতে গুচি গ'ল বুলি কয়। না সেইটো বেলেগ মই পিছলে গাখীৰ আনি ধৰি দিয়ে। দুবৰি বনৰ ঔষধি গুণটো কৈছোঁ। কিবা ঘাঁহ এডোখৰ লাগিলে দুবৰি বন খুলি দিয়ে, মই নাজানো বাৰু কি ঘাঁহ সেইটো ইভাগে ভাল নহয় মানে নাকৰ তেজ গ'লেও দুবৰি বন শুনিলে ভাল। ভাল হয় বুলি কয় দুবৰিবনটো এডৰা কৰি ল'লে এইবিলাক মানে অফিচাৰবিলাকে কৰি দিব অফিচাৰ তেওঁলোকে ৰাতিপুৱা যিবিলাক খালী ভৰিয়ে খোজকাঢ়ে নিয়ৰ খালী ভৰিয়ে খোজকাঢ়ে সেইটো নিয়ৰ মানে প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে। আৰু আপুনি চাব এই য'ত গেটিং আছে তাত দুবৰি বন খুব হয়। আপোনাৰ এই কাতি আঘোণ মাহত শুকান হয় আৰু লাহেকৈ দুবৰিবিলাকে মানে ফেৰ মাৰি আহে। এই শুকাই খিনাই গৰুবিলাক যে থাকে গৰু ম'হবিলাক এই দুবৰি বন খোৱাৰ পিছত 15 দিনৰ ভিতৰত সিহঁতৰ মানে চেহেৰা উঠি আহে। দুবৰি বনত মানে ইমান শক্তি নীলাটোতো বেছি নীলা দুবৰি বন হেৰি কেশৱত পৰে দেৱ নাহি নাহি আন নাহি নাহি ধৰ্ম হৰি ভকতি সমান হেন জানি কৃষ্ণ কথা শুনি উৎসুকে কৈলাশ পুৰু নিপতিত ব্যাসহূত হুকে অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ শত্ৰু মিত্ৰ উদাসীন সবাতে সমান কৰিলন্ত কৰ্ম ভিতু জগত আধাৰে বিদে তিনি কৰ্ম আবে আতয়ে ধাৰে হৰৈ কলিমল কৃষ্ণ কথা কীৰ্তনতে মহাপুণ্য ৰাখি আখি উপজৈ লগতে প্ৰথমতে কি বুলি ক'লে? প্ৰথমতে কৃষ্ণৰ নাম লৈ কি বুলি কৈছে? তাৰপিছত আকৌ পুণ্য নহয়, আহে। নহয়। প্ৰথমতে এই কি কলিৰ প্ৰভাৱবিলাক আঁতৰ হয় কৃষ্ণৰ নাম লয় কেনেকৈ কেনেকৈ ল'লে নে এতিয়া সেইটো আঁতৰিব? সেইটো এই যে মই কৈ গ'লো অপাদুন্যভাৱে নাম ল'ব লাগিব নীলাৱৈ মুকুতি সুখ পৰম মংগল হিজৈ ভকতি একে দায়েতি নিফল পৰম অমৃতময় মাধৱৰ লীলা দশমী স্কন্ধৰ কথা নৃপতি শুনিলা আবেকাদশ স্কন্ধ শুনিও সম্প্ৰতি উপজিল কৃষ্ণৰ মতে বীৰপতি যদু বীৰগণে সংগে ৰংগে দ্বাৰকাত কৰিলা ঈশ্বৰ কৃষ্ণে ক্ৰীড়া অসংখ্যাত ৰামে হমে হবে দানৱৰ চিন্তি মাৰ হৰিৰা লীলায়ে পৃথি বীৰ মহাভাৰ এতিয়া বসন্ত প্ৰয়াণৰ সময়ত কৃষ্ণৰ বীৰপতি আহিব আগত কৈ গ'ল এতিয়া আমাৰ বয়স হোৱা মানুহবিলাকে কি কৰে এইবোৰ বাদ দিয়া আৰু কেইটা দিনো আছে আৰু যাবলৈ মানে এতিয়া আৰু সেইবোৰ কৰিবলৈ নাই আৰু এনেকৈ কম নহয় আমি কিন্তু ডেকাসকলে নকয় বাৰু তেওঁলোকৰ সময় থাকে আশা আছে বাঞ্ছা আছে সেইকাৰণে সেইসকলৰ নহয় এই বয়োজ্যেষ্ঠসকলৰ মানে সেই কথাটো ওলাই মুখত এতিয়া মোক সোধে আপোনাৰ ভালনে এতিয়া ক'ত আৰু ভাল হ'বলৈ তাৰমানে আমি বয়সৰ আঁচুৰটো এতিয়া খাইছোঁ গতিকে আমাৰ লাহে লাহে বীৰপতি আমাৰ আঁতৰিছে কিছুমান কথা মানে আমি এতিয়া বীৰপতি আঁতৰিছে নে বীৰপতি আহিছে? বীৰপতি মোৰ আঁতৰিছে মই এইটো সঁচাকৈ কৈছোঁ বীৰপতিটো মানে এইটো কি আৰু এই বিষয় বাসনৰ পৰা আঁতৰি থকাটোৱে বীৰপতি বুলি কৈছে ইয়াত কিন্তু বীৰপতি শব্দটো যেতিয়া ভগৱানে হেৰি কি বুলি কয় হেৰি সিহঁতৰ বংশ মানুহখিনি লৈ পিনে বীৰপতি পাইছে হয় নাই? সেইটো কোৱা নাই জানো? কি বুলি কৈছে কওকচোন? সেইটোৱে উদ্দেশ্য ভগৱন্তই থাকি যাবৰ সময় হ'ল অৱশ্যে তেখেতৰ লগত আমাৰ তুলনা নহয় তেখেতৰ সময় হৈ গৈছে আৰু সেইটো তেওঁ জানে যে মোৰ যাবৰ সময় হ'ল গতিকে এইবোৰ সংসাৰৰ এই লীলা খেলাবোৰ মানে বাদ দিব লাগে সেই বীৰপতিটো আহিছে আৰু যাবলৈ হ'লে তেওঁ এটা কাম বাকী আছে সেইটো শেষ কৰি যাব লাগিব সেইটো ওলাব পিছত যে এই অহংকাৰী এই বংশটো মানে ধ্বংস কৰি যাব লাগিব সেই কথাটো সেইটো কাৰণে আগবাঢ়িছে সেইকাৰণে এইবোৰ তেওঁ বীৰপতি এইবোৰ যে এই ককাই ভাই মিতিৰ কুটুম এইবোৰ তেওঁ চিন্তা কৰা নাই মানে এইসোপা ধ্বংস কৰি আৰু যদি এইসোপা সঁচাকৈ থাকিলেহেঁতেন এই কলিযুগ আহিবলৈ পালেহেঁতেন কি নাপালেহেঁতেন ঠিক নাই কলিটো মানে কেনেকৈ
পাশা খেলাই চলে তোলাই মহাক্ৰোধ কুৰু পাণ্ডৱৰ ঘূৰ লগালা বিৰোধ পৃথিৱীৰ বীৰক একত্ৰ কৰি আনি সংহৰিলা হৰি অষ্টাদশ ঔষহিনী যদুগুণ সহিতে হৰিয়া মহাভাৰ গুণন্ত মনত পাছে জগত আধাৰ গুচি নুগুচিল পৃথিৱীৰ মহাভাৰ যিহেতু যাদৱ বংশ ৰহিল আমাৰ স্বভাৱে শকত আৰু আমাৰ ভকত আপকুটি ইন্দ্ৰে কিবা কৰিবে শকত বংশৰ মাজত আবে কণ্ডল লগাই মহাভাৰ এইটো যদু কুল কৰি চাই বংশৰ গণি যেন পুৰৈ বংশ বন অন্য এইটো যদু কুল কৰি চন্ন বংশ নে বাংশ বাংশ তেবেশে চলিবু ভাৰ সংহৰি ভূমিৰ হেন মনে গুণী প্ৰভু কৰিলন্ত ক্ষীৰ কৃপাময় প্ৰভু পাছে চিন্তিলন্ত কাজ মোক দৰ্শনে নিচাৰিবে ইটো ৰাজ পাছৰনো কৰাবে হৈবে কোন গতি ঘূৰ কলি পাইলে লোক যাবে দুগতি হেন হিত চিন্তি পাছে কৃপাময় হৰি আপোনাৰ যশ থৈলা পৃথিৱীক ভৰি তৰুক সংসাৰ আৰু শ্ৰৱণ আগতে ক'লে যে কোনো কাৰ্য কাৰণ নোহোৱাকৈ নহয় ঈশ্বৰে এইখিনি কাৰ্য কৰিব নি আছে যদু বংশটো ধ্বংস কৰিব কেলে ধ্বংস কৰিব সেইটো এটা বেলেগ বিষয় কিন্তু কাৰ্যটো কৰিবলৈ যাওঁতে বা আমাৰ জীৱনত যদি আমাৰ কাৰ্যবিলাক চাওঁ কাৰণ নোহোৱাকৈ নহয় কাৰণ হ'লেহে হ'ব মানে যিকোনো কৰ্মই কাৰণ নোহোৱাকৈ নহয় মনটো ল'ৰাটো গৈছে এনেকুৱা হৈ সজাবলৈ সিহঁতৰ মাজত সেইটোৱে আকৌ মানে হ'ব তেওঁলোকৰ কাৰণে কাল ঈশ্বৰটো চব জানিছে জানি তেওঁ কৌৰাই নি আছে এতিয়া যে ক'লে যে উপায় চিন্তিছে যদুবংশটো ধ্বংস কৰিবৰ কাৰণে উপায় চিন্তিলে বুলি এষাৰ কথা কৈছে এই উপায়টো চিন্তি এইটোকে পালে ইয়াত দুটা কথা নিহিত আছে এক হ'ল যদুবংশটো অহংকাৰী আৰু কোনো বাছ বিচাৰ নাই এই কৰ্মবিলাকৰ পৰাই জানে ল'ৰা এটা মাইকী সদায় ল'ৰা হ'বলৈ ছোৱালী হ'ব সুধিবলৈ যোৱাটো এইটো কোনো ভাল কথা নহয় নেকি সমাজত সেইকণটো মহান মনিয়েই হয় তাতে মানে এইবিলাক অপকৰ্ম কৰিবলৈ গৈছে আৰু দ্বিতীয় কথা হ'ল যে কৃষ্ণৰ এটা হাত আছিল কুৰুক্ষেত্ৰ যুদ্ধ সামৰণিৰ পিছত গান্ধাৰীক লগ কৰিবলৈ গৈছিল মাত এষাৰ লগাওঁ আৰু মলি ইয়াত আৰু নাথাকোঁ যাম গৈ গতিকে মানে মাথা লগাই যাম গৈ গান্ধাৰীক ক'লেগৈ পেহি যাওঁ মই আৰু মানে আপোনাক মাত এষাৰ লগাম বুলিহে আহিলোঁ তেতিয়া গান্ধাৰীয়ে মানে খঙত অতিষ্ঠ হৈছে কৈছে যদি মই সঁচাকৈ সতী হয় মই এটা তোমাক হাত দিম সেই হাতটো তুমি কিন্তু গ্ৰহণ কৰিব কৃষ্ণই ক'লে আপুনি যদি হাত দিয়ে মই ল'বলৈ পাৰিম আপুনি দিয়ক তেতিয়া গান্ধাৰীয়ে কৈছিলে যে মোৰ বংশটো যেনেকৈ তুমি নষ্ট কৰিলা তোমাৰ চালনতে নষ্ট হ'ল গতিকে তোমাৰ বংশটোও কিন্তু নষ্ট হ'ব তোমাক মই এইটো সাপকে দিম আৰু এই তোমাৰ বংশটো যে ধ্বংস হ'ব তাৰো কাৰণ তুমিয়ে হ'বা এই গান্ধাৰীয়ে হাতটো দিলে এই দুটা কাৰণত এই যদুবংশটো ধ্বংস কৰিব লগা হ'ল সেইকাৰণে বৈকুণ্ঠলৈ মাতি নিওঁতে কৃষ্ণক মানে সেই নাৰায়ণে কৈছিল যে তোমাৰ অৱতাৰ শেষ হ'ল তুমি সোনকালে ঘূৰি আহা এতিয়া কলিৰ সময় হৈ গ'ল তুমি আৰু তাত থাকিব নোৱাৰা তোমাৰ অৱতাৰ শেষ হ'ল তেতিয়া কৃষ্ণই কৈ আহিছিলে যে মোৰ এটা কাম মাত্ৰ বাকী আছে মই কামটো কৰিম আৰু আহিম কাম মানে সেইটো বংশ ধ্বংস কৰিব সেইকাৰণে সেই ধ্বংসতে তেওঁ গুচি গ'লগৈ আৰু এক মিনিটো নহ'ল এতিয়া আমি মানে প্ৰলয় হোৱা ধ্বংস হোৱা কাৰণবিলাক শিকি আছোঁ হয় নহয় জানি আছোঁ কি কাৰণত কি হৈ আছে আৰু ঈশ্বৰৰ অবিহনে যে কোনো কাৰ্য সিদ্ধি নহয় কোনো কাম নহয় এইবিলাক তেওঁ নিজৰ বংশতেহে মানে দেখাই গৈছে নিজকে দেখাই গৈছে তেওঁ আমি এটা আমাৰ জীৱনত যদি কিবা এটা চাওঁ এইটো মোৰ কেলে নহ'ল বুলি মানে মই যদি
মানে প্ৰশ্ন কৰোঁ ইয়াৰ কাৰণ আছে ন? নহয় এইটো মই জানিব লাগে যে মোৰ কিবা এটা কাৰণতে মোৰটো হৈছে মোৰ নিশ্চয় কিবা এটা কাৰণ আছে মই পাব লগা আছে মোৰ হ'ব লগা আছে মোৰ দিব লগা আছে অৰ্থাৎ এই গোটেইখিনি কাৰ্য ঈশ্বৰৰ ইচ্ছা ইচ্ছাত হয় ঈশ্বৰৰ ইচ্ছা। গতিকে আমি ইয়াত বিয়া ঘাটো মোৰ ক'ৰবাত খুলি আনি লাভ নাই ঈশ্বৰৰ ইচ্ছাতে হ'ব মোৰ কেলে পইচা নাই মোৰ কেলে নহয় মই কেলে মই ইমান ৰুগীয়া মই কেলে কৰিব নোৱাৰোঁ সেইবোৰ চব কাৰণতে হয় মিছামিছিকে আমি কিছুমান নিজে বহাই ল'ব নালাগে কাম যে মোৰটো কেলে নহ'ল হ'ব লাগিছিলে মোক নহয় নো? মোৰতো এইটো হ'ব কেলে নহ'ল মোৰ এইটো হ'ব বুলি কৈছিলোঁ। এতিয়া কথা হৈছে কি যে আপুনি অসন্তৰ ভাৰ বহিব নোৱাৰি অসন্তৰ পৰা ধ্বংস কৰিব লাগে পৰিকল্পনাটো সেইটোৱে কৰিছে অখণ্ডটো কাৰ বংশ কৃষ্ণ বংশ মানে অখণ্ড মানে কি তেওঁ ভগৱন্তৰ বংশটো অখণ্ডৰ আৱিৰ্ভাৱ ঘটিছিল সেইটো নহয় জানো? তাৰ ভাৰটো আপুনি বহিব নোৱাৰি নিজে কৌশল ৰচনা কৰিবলগীয়া হৈছে কেনেকে মাৰিব তাৰ কাৰণে কৌশল ৰচনা এইখন এখন আমি এতিয়া ছবিহে পঢ়িছোঁ হয় এটা ছবি এটা চাইছোঁ আৰু পঢ়িছোঁ তাৰপৰা শিক্ষাটো কিন্তু এইটো কোনে কি কাৰণত হৈছে আমাৰ জানিব দৰকাৰ নাই কি কৰিছে আমাৰ ক'ব দৰকাৰ নাই কিন্তু মোৰতো হ'ব লগা আছে কাৰণ আমি দেখিছোঁ যে প্ৰতিটো কাৰ্যই প্ৰতিটো যুগত প্ৰতিটো কাৰ্যই ঈশ্বৰৰ ইচ্ছা অবিহনে হোৱা নাই ঈশ্বৰৰ ইচ্ছাতে হৈছে তো গতিকে আমি জানো যে ঈশ্বৰৰ ইচ্ছাত চব হয় আমাৰ ক্ষেত্ৰত ঈশ্বৰৰ ইচ্ছা হ'ব মই মোৰ ল'ৰাটোৱে কিয় নোৱাৰিলে কিয় সি পাৰিলে সেইবোৰ ঈশ্বৰৰ ইচ্ছাত আছে কাৰণ কি সি সিহঁতকে পঢ়িছে সেইকাৰণে সি পাৰিছে মোক সেইভাগে পঢ়া নাই কাৰণে সি নাই পঢ়া আৰু মোৰ এইটো পাব লগা আছে তাৰ যোগেদি মই পাইছোঁ আন এটা ল'ৰা আকৌ তাৰ যোগেদি পিতৃয়ে সুখ খাব পাব লগা সেইটো পাইছে গতিকে আমি এইবোৰ যেনেকৈ যি হ'লেও কোনোবাই যিমান যি কৰিলে কাৰণটো কাৰ্যটো কাৰণটো ঈশ্বৰ আমি মোৰ কেলে নহ'ল মোৰ কেলে হ'ল মোৰহে হ'ব লগা আছে ভাবি থাকি একো লাভ নাই মোৰ যদি হ'ব লগা আছে মই সেইটো কাৰণে আহিছোঁ মোৰ এইটোহে কথা মোৰ এইটো হ'বগৈ তেনেকুৱা ভাগৱতৰ কোন স্কন্ধত আছিলে মই নাজানো এটা মহাভাৰত বুলি এটা সেইটোতে আছে নেকি মই সন্দেহ হৈছে তাত কৈছে মানুহ মৰিলে কান্দিব নালাগে সেইটো পাইছোঁ দেই। ভাগৱততে আছে জন্ম মই হ'লে স্কন্ধত ক'ব পৰা নাই কান্দিব কেলে নালাগে আমাৰ জীৱ আৰু আত্মা ঈশ্বৰৰ দান নহয় জানো ঈশ্বৰৰ বস্তুহে দুটা লৈহে আমি জীয়াই আছোঁ গতিকে তেওঁৰ প্ৰয়োজন হ'ল সেই লৈ গ'ল সেইকাৰণে কান্দিব নালাগে আৰু দ্বিতীয় কথা হ'ল কি আত্মাটোৱে কান্দিলে শান্তি নাপায় যে মোৰ পৰিয়ালটো এনেকুৱা বিষৰ সাগৰত পৰিছে তেওঁ তাত দুখ কৰে আৰু তেওঁ যদি তাত দুখ কৰে তেতিয়াহ'লে তেওঁৰ গতিটো নিম্নগামী হয় 1 নম্বৰত থাকিব লাগিছিলে 2 বা 3 নম্বৰলৈ আহে এই কাৰ্যটো কিন্তু মাৰুৱাৰী সম্প্ৰদায়ে কয় মাৰুৱাৰীসকলৰ মৃত্যুৰ পাছত কিন্তু আমাৰ মতে এইবোৰ মানে হেৰি কৰি কণা কথা কৈ জন্ম হ'লে শান্তি নিব যিটো নিয়মটো নহয় নাই সেইটো আমাৰ ইয়াত নহয় নিয়মত কৰে কামবিলাক মৃত্যু হ'লে মানে সেইদিনাখন তেওঁলোকে তেওঁলোকক খাবও পাৰি খাই মুছলিমেও মানে তেওঁক মানে গতি এটালৈ দিলে গ'ল সেইটো কাৰণে তেওঁলোকক ভালে লাগে কৈছোঁ নহয় জীৱনো আহে কি দুখ যন্ত্ৰণা বুজিবৰ কাৰণে আহে মই সেইকাৰণে কৈছোঁ নহয় আমি যে জন্ম এতিয়া এই পৃথিৱীখনত যিখিনি মানুহ আছে জীৱ জন্তু আছে যি কীট পতংগ যি আছে প্ৰত্যেকে এটা এটা জুনিত আছে নহয় 64 জুনিত পাৰ হ'ব লাগিব 84 জুনি 84 লক্ষ যদি পাৰ হৈ পিনি আমি মানে মানুহ হৈছিল কিন্তু মানুহৰ পৰা মানুহ হয় মোৰ থাকিব কামবিলাক মোৰ ভাৱনাবিলাক এই আমি সেইকাৰণে কয় যে লাষ্টৰ টাইমত যে ভগৱানৰ নাম ল'বলৈ কওঁ তুমি সেইবোৰ চিন্তা কৰি নাথাকিব নকয় জানো কিন্তু কাৰোবাক ক'ব লগা হয় তুমি ভাবি থাকা ল'ৰা ছোৱালীয়ে খাব ল'ৰাটো কি আমুক হ'ব নে তামুক হ'ব তেতিয়াও ভাবি থাকে সেই সম্প্ৰদায়ত সেইটো সময়ত তেওঁ যিটো ক্ৰিয়া কৰি মৰি গ'ল তেওঁ যদি থাকি গ'ল কিছুমান কিন্তু তেওঁ নেক্সট জন্মত সেইখিনিৰ পৰা আৰম্ভ হ'ব তেওঁৰ জীৱনটো সেইডোখৰ পৰা আৰম্ভ হ'ব যেনেকৈ হৰিণাটো ভাবোঁতে মানে হৰিণাই হৈ গ'ল মানে হৰিণাটোৰ প্ৰতি মনত ভাবোঁতে ভৰত ৰজা নাছিলে তেওঁ হৰিণাই হৈ গ'ল গতিকে আমি এতিয়া য'ত যেনেকৈ আছোঁ পূৰ্বজন্মৰ কৰ্ম পূৰ্ব যোগেদি তেনেকৈ আছোঁ নহ'লে কাকো কোনো এটা এতিয়া আপুনি ইয়াত হাঁহিব নোৱাৰে তোৰ হৈছে মোৰ নাই হোৱা এইবোৰ ক'ব নোৱাৰে এতিয়া কিছুমানে ইমান সুখত আছে কিন্তু তেওঁ তাত আমাতকৈ লক্ষ লক্ষ দুখত আছে আঁতৰ পৰা দেখিবলৈ পাইছোঁ মই এনেকুৱা কিছুমান মানুহ পাইছোঁ ইমান ধুনীয়াকৈ আছে টকা পইচাও আছে সা সম্পত্তিও আছে মাটি বাৰী চব ভাগে ভাগে আছে কিন্তু তেওঁ অন্তত এটাই সদায় দংশন কৰি আছে তেওঁ কিবা এটা নাই তেওঁ কোনো পৃথিৱীখনত সম্পূৰ্ণকৈ কোনো নাই সম্পূৰ্ণ যাৰ হ'ব সি ভগৱান হ'ব লাগিব সম্পূৰ্ণ যাৰ হ'ব সি ভগৱান হ'ব লাগিব গতিকে আমি য'ত যেনেকৈ আছোঁ তাতে সন্তুষ্ট লভি থাকিব লাগিব
কাৰোবাৰ কিবাটো দেখি কাৰোবাৰ কিবাটো নেদেখি মই ভাবি থাকি একো লাভ নাই। আৰু এতিয়া কৈ আছে যে ঈশ্বৰে কৈছে যে মই কুকুৰটো শেষ কৰিব লাগিব। তেওঁ ৰচনা এখন ঠিক কৰি আছে। তেওঁ মানে নিয়ম কৰি বনাই আছে। আমাৰ ক্ষেত্ৰতো তেওঁ তেনেকুৱা নিয়ম কৰি বনাই থৈছে। ক'ত কেনেকুৱা কি হ'ব কেনেকুৱা কি নহ'ব। গতিকে আমি ইমান চিঞৰ বাখৰ কৰি একো লাভ নাই। নহ'লেতো ভগৱানৰ মুখতে এই আমি কিন্তু কলি যুগত সেইকাৰণে আমি কিন্তু আমাক উঠাইবলৈ এটা উপায় দিছোঁ ভাগৱত ধৰ্মটো। এইখিনি কৰিলে আমাৰ এইখিনি ভাৱনাবোৰ নাইকিয়া হ'ব। যিটো ভাৱনা নাইকিয়া আমাৰ আকৌ তললৈ নিব। সেইটো ঠিকে আছে। মায়া মোহত থাকি সেইকাৰণে কৈছিলে যে নাৰদে মানে বৈকুণ্ঠলৈ ঈশ্বৰক লগ কৰিবলৈ যাওঁতে দেখিলে যে মানে ভগৱান এটা বৰ ধুনীয়া ঘৰ এটা বনাই আছে। তেওঁ ক'বলৈ এইটো কালে হাজি মোৰ পৰম ভকতজন অহাৰ কথা। তেতিয়া নাৰদৰ মনটো পৰম ভকতজন কোনটো? মই চিধা বিনত ৰেপ মাৰিলে মানে নাৰায়ণ বুলি ক'লে মই ঈশ্বৰ সাক্ষাৎ কৰিব পাৰোঁ। মোৰতো ভকতজন তেওঁৰ মনটো এটা উকুল ঢৌল লাগিব। তেওঁ কথা আকৌ সুধিলে প্ৰভু ভকতজনক মোক দেখা দিব। এই তেওঁ বৰ পৰম ভকত আৰু মোৰ অন্তৰত। সেই পৰম ভকত শব্দটো তেওঁৰ অন্তৰত কি কৈছে মুখটো ডাঙৰ আছে। তেতিয়া এবাৰ তেওঁ মানে চাবলৈ মন গ'ল। এনেকুৱাকে চাবলৈ নিছে দুয়ো মানে বেগ এটা ধুই গৈছে আৰু তাত দেখিছে যে বুঢ়া বুঢ়ী এহাল আছে। বুঢ়াটোৱে খেতি কৰিবলৈ গৈছে, বুঢ়ীজনীয়ে ঘৰত বোলে বুঢ়ীজনী যোৱা আলহী যোৱা দেখি পিনে বুঢ়ীয়ে বহিবলৈ দিলে বোলে মানুহজন ক'লো বোলে খেতি কৰিবলৈ গৈছে। বোলা যাওঁ তেওঁ আহিলে। সেইবাৰ তেওঁ নাৰদক নেদেখুৱালে, তেওঁ লৈ আহিলে। মানে ঈশ্বৰে নাৰদক ঘূৰি আহিলে, মানুহ লগ নাপালে। এবাৰ গৈ তেওঁ লগ কৰিবলৈ একদম মানে আজি নাৰদে ভাবিছে আজি আছে। তেতিয়া দেখিছে সেইদিনাখন তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। তেতিয়া মানুহগৰাকীয়ে মতুৱাই আনিলে, মানুহগৰাকীয়ে মাটি কাৰণে আহিলে, সা শুশ্ৰূষা কৰিলে অতিথি কৰি মেলি কৰিলে বহু আপোনালোকে অকণমান বিশ্ৰাম লওক, মই কিন্তু গৰুকেইটাৰ কাৰণে অকণমান ঘাঁহ কাটিব লাগিব। তেওঁ গ'লগৈ। তেতিয়া এওঁলোক উঠি আহিলে, আলহী এতিয়া গৃহস্থ ওলাই গৈছে। তেতিয়া আলহী ক'ত থাকে? প্ৰভু যে ইমান হেৰিয়াত তেওঁ যে এবাৰো নাম লোৱা নেদেখিলোঁ তোমাৰ নাম লোৱা। এই তেওঁ লয় বোলে মই একদম অন্তৰে হেঁতিলোঁ তেওঁ। মই এটা তেওঁ পৰম ভক্ত। এই তেতিয়া সেইটো কথা মানে কি বুলি কয় নাৰদৰ মনটো উচপিচ লাগি আছে। সেইকাৰণে নাৰদক পৰীক্ষা এটা কৰিবলৈ ভগৱানে ক'লে যে তোমাৰ এগছ মই জ্বলা চাকি দিম, তুমি এবাৰ ঘূৰি আহিবাচোন। তাৰপৰা দেই তেল কৰিবলৈ নিদিবা, নুমাবলৈ নিদিবা। নাৰদ স্থিৰ হ'ল এনেকুৱা হ'ল আৰু গৈ আছে। গৈ থাকোঁতে তেওঁ চব পাহৰিলে। ঘূৰি আহি পেলাই চাকি চব জ্বলি আছে, প্ৰভু জ্বলি আছে। ঠিক কৰিলে বোলে এইপিনে যাওঁতে তুমি মোৰ নাম কেইবাৰ ল'লা? প্ৰভু ল'বলৈকে নহয়, কাৰণ উল্টা পুল্টা হৈ পৰি যাব পাৰে, চাকি নুমাই যাব পাৰে। কোনজন হেৰি হ'ল পৰম? যি বিপদ বিঘিনিৰ মাজতো মোক এৰা নাই, চৌষষ্ঠি জঞ্জালৰ ভিতৰতো মোৰ নাম এৰা নাই, এজন পৰম নেত্ৰী। এতিয়া নাৰদৰ গতিকে আমি যিমান কষ্ট মষ্ট থাকিলেও যদি তেওঁক নামটো নেৰোঁ, সেইটোৱে আমাৰ মানে প্ৰধান কাৰ্য। মানে বিষয়ত থাকি পিনি যিজনে নহ'লে হেৰিত গৈ পিনি আচ্ছা ফকীটোৰ পৰা কি উৎপন্ন হ'ব কওকচোন? ফকীটোৰ পৰা কি লাভ হ'ব আমাৰ? ফকীটোৰ নামতো একো লাভ নহয়, কাৰণ একো দিব নোৱাৰে, কাৰণ সি সমাজ পাতিয়ে নাথাকে। তাৰ পৰা কিবা এটা উদাহৰণ ল'বলৈ সি নিজে সমাজ পাতিয়ে নাথাকে। ঈশ্বৰকে ভাবি থাকে, লাভটো একো নাই, তাৰ পৰা একো উপকাৰ নহয়। সেইকাৰণেতো বিদ্ৰোহ কৰে তুমি মোৰ নাম লৈ ইয়াত থাকা, মোৰ নাম প্ৰচাৰ কৰি থাকিবা। তুমি নাথাকিলে মানে এইখন তলো যাব, কথা এটা কৈছোঁ। গতিকে সেইজনে আমাক উদ্ধাৰ কৰিব। এতিয়া ভকতসকলে আমাক উদ্ধাৰ কৰে, কাৰণ তেওঁলোকৰ লগত থাকোঁ, তেওঁলোকৰ পৰা কথা শিকোঁ। এখন সমাজৰ পৰা আমি কথা শিকিছোঁ, তাৰপৰা নিজৰ চৰিত্ৰ যিমান পৰা সংশোধন কৰিছোঁ, নহয় বাৰু? সেইসকলৰ পৰা আমাৰ লাভ হৈছে। কিন্তু যিজনে ঈশ্বৰ ভাবিম বুলি ভাবি মাতিলৈ গৈছে, সেইজনৰ পৰা আমাৰ একো লাভ নাই। তপস্বীজনৰ লগত আমাৰ কোনো কাম নাই। তেওঁ ঈশ্বৰৰ লগতে একেই হৈ থাকক, আমাৰ তেওঁৰ পৰা আমাৰ একো উপকাৰ নহয়। কিন্তু এজন ভকতৰ পৰা আমাৰ উপকাৰ হ'ব, কাৰণ তেওঁ আমাক বুজনি দিব পাৰিব, নহয় বাৰু? কৈছে বলিতে একো শুনিতে সতনি তৰে বুলি কৈছে ঈশ্বৰৰ নাম। এজনে ক'ব, কিন্তু যিমানজনে শুনিছে সিমানজনে মানে তৰিব। সেই ভকতজনৰ পৰা তেনেকৈ তৰিম আমি। গতিকে আমাৰ য'তেই যেনেকৈ নাথাকক, আমাৰ যাৰ সংসাৰত যি হৈ থাকক, তাক লৈ আমাৰ কোনো চিন্তা কৰিবলৈ দৰকাৰ আৰু হ'বই, হ'ব লগা আছে, হ'বই, সাধি হোৱাৰ ভাগে হ'বই। মাত্ৰ আমি মানে কি বুলি কয়, আমি যিখিনি দেখিব পাৰোঁ, কৰিব পাৰোঁ, সেইখিনি কিন্তু প্ৰতি ঘৰ গৃহস্থীয়ে ইজনে সিজনৰ প্ৰতি কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব। এইটোকে আমাক ভকতে শিকাইছে, নহয় বাৰু? এই যে নাম ল'বলৈ ক'লে 10টা অপৰাধ, 10টা অপৰাধ নোহোৱাকৈ নাম ল'বলৈ কৈছে। 10টা অপৰাধ নোহোৱাকৈ নাম লোৱাজন ঈশ্বৰ হ'ব। এজন আমাৰ কাৰণে ঈশ্বৰ হ'ব, আৰু তেওঁ যি কয় তাকে হ'ব, কাৰণ এইটো শূন্য হ'বলৈ তেওঁ যিখিনি আমি বিষয়ত থাকে, যিখিনি অধোগতি গৈছোঁ, ঈশ্বৰটো সেইখিনি লীন যোৱা নাই, জানিব? যিজন মায়াৰো অধীন, তেওঁ মায়া তেওঁহে অধীন, সেইজনক মায়াটো একো কৰিব নোৱাৰে। কিন্তু আমাক মায়া কৰিছে, উলটল কৰি আছে, জানিব? সেইটো তেওঁ মায়াৰ ওপৰত নহয়,
তেওঁ তলত মায়া তেওঁ তলত মায়া গতিকে সেইজন ঈশ্বৰে যেতিয়া কিবা এটা কৰিবলৈ যাব নিশ্চয় কাৰ্য কাৰণ থাকিব লাগিব কিন্তু কৈছে নমুনাৰ সংসাৰ কাৰণ ভকত কাৰণ তোমাৰ ওচৰত মানে সংসাৰ কাৰণটোৱে তেওঁ আমাৰ এই সংসাৰত যাৰ যাৰ যেনেকুৱা হ'বৰ কাৰণে কাৰণটো তেওঁহে আমাক কৈ আছে ধন নাহিলে নাহিলোঁ আমাৰ আশাবোৰ থাকি গৈছে তেওঁ ভকতৰ আশা পূৰণ কৰিব আমাক পুনৰবাৰ জন্ম দিছে তই যাচোন ভাল বেয়া কিন্তু আমি আহি যদি ভকতৰ লগ নাপাই যদি বেলেগলৈ গৈছোঁ আমি আৰু অধপ লৈ গৈছোঁ যাওঁতে যাওঁতে দেখিছোঁ আমি আকৌ শৈবা তোৰ দিনৰ বহিলা বুলি কয় নহয় কাণেখনে শুনিলে বোলে ভগৱান মানৱী জনতা কৰি নবজিলা সেই কথাটো তেতিয়া সেই আকৌ গছ গছনি যামগৈ এই কাৰ্যটো সংসাৰ চব প্ৰচলি আছে তাৰ মাজত কোনে কেনেকৈ ঈশ্বৰলৈ জাপ মাৰি বৰষুণলৈ গৈছে সেইজনো বেলেগ কথা চবৰে মাজত উপলব্ধিটো হৈছে হয় যে আমাৰ গতি এইটো আমি এই পথেদি গ'লে আমি আচল ৰাস্তা পাম ৰোৱা ল'লে নিজৰ কথা ল'বলৈ কষ্ট নিজৰ কথা নহয় সেইটো ঈশ্বৰৰ কথা আপোনাক মতি নিজে নহয় মতি নিদিয়ে জানো কিন্তু মই তাত সেইটো কাম কৰোঁ নিব দিবলৈ মন নহয় মই চব জানো মোৰ চব আছে কিন্তু মই যাওঁতে কিবা এটা কাৰোবাৰ কিবা এটা ভাগি থৈ যাওঁ আমাৰ কাৰণ এটা আছিলে সি তাৰ ভৰি বেকা মানে সি পথাৰ মাজেদি গ'লে মানে কাৰোবাৰ পথাৰ আলিবোৰ চিঙি যায় পানীটো মানুহ চাই এইটো হৰি ভৰি আকৌ এইটো মানে হৰি ভৰি বেকা সি তাত এনেকৈ দি দিয়ে যে এই বেকা পৰে সি ক'বই নোৱাৰে কিন্তু তাৰ সেইটো স্বভাৱ এই হৰি কৰি থাকে গতিকে তেনেকুৱা ধৰণৰ কথা সেইটো মানে থাকিবই গুণ কৃষ্ণ মই ধেৰ আছে কি আঠটা কিবা চিনমুকাম আহিছে নেকি নালাগে সেই আপুনি কিমান পালে আমাৰ আলোচনাও আছে বেছি নাই অকণমানহে আছে এক কৰি দিয়ক এক কৰি দিয়ক লিখিত আছেই নাই উপদিবে শিশুকিবা কহিও বিচাৰি পুত্ৰভিলাষে তোমাৰ হাত শুধে হামাৰি কিবা হইবে পুত্ৰ কিবা জিউ হইবে জাত গণি কহি লিখি হব কহিওৱা মাত উপলঙা কৰিছে এজন ভকতক যেতিয়া উপলঙা কৰিবলৈ যাব এজনে জানি শুনি পিনি সেইটো জানি শুনি কৈছে ল'ৰা এটা সদায় পিনি ছোৱালী এটা পিনি জানি শুনি কৰা নাই অৰ্থাৎ কি বুলি কয় তেওঁলোকক মানে উপলঙা কৰিবলৈ গৈছে উপলঙা কৰিবলৈ গ'লে কি ফলটো পাব দিব নহয় উপালম্ভ কৰি কথা শুভ্যচল বাদে ঈশ্বৰ ইচ্ছাই আখি পাইলে ক প্ৰমাদে হেন উপালম্ভ শুনি মুনি নিৰন্তৰ জাজল্য সমানে কোপে কাপয় ধৰ ভ্ৰুকুটি কুটিল মুখ হিয়াৰ কত অৰে পাপী হব উপালম্ভ কৰ কত আলে গ্ৰাখিলে গণিত দেখ হাত কোন দুষ্ট গণ এইত হইবে দিবা জাত উপজিবে মুখলে ক মহালুহাময় যত যদু পুলক কৰিবে হবে ক্ষয় বুলিলো নিশ্চয় আবে শুন দুষ্ট দম্ভ আনে যেন আমাক নকৰে উপালম্ভ লিখি হবে যে বেহেন দিলা চন্দ খাপ শুনিয়া হবাৰু মনে মিলিল সন্তাপ আঠে বেঠে চাউল হবে হুলুকাই কাপোৰ দেখে লোহাময় মুখলে ক ভয়ংকৰ হা কি কৰিলো বুলি থিয়য়ে মৰিল নিৰ্ঘাত পতনে যেন বচন হৰিল সমূলি মৰিলো মহা মণ্ডপতি আমি ভৈলো মহা পাতকী কুলৰো অধুগামী শুনিয়া আমাক বে কি বুলিবে লোকে হৃদয় বিদাৰে নিদাৰুণ ইটো হুকে মুখলে কলয়া যদু গণ নিৰন্তৰ পৰম বিবল হুয়া পখিল নগৰ কৃষ্ণই কথা এটা সুধিছো দেই এই যে মহাভাৰতৰ যুদ্ধত এই
গান্ধাৰীয়ে কথাষাৰ কৈছিলে কৃষ্ণ বা কুন্তীয়েও কথাষাৰ শুনাইছে যে তুমি ইমানখন কৰাতকৈ তুমি পলকতে চব ঠিক কৰি পেলাব পাৰিলাহেঁতেন, তোমাৰ চব অধীন, তুমি কিয় এইবিলাক কৰোৱালা, হয় নহয়? তো ঈশ্বৰে প্ৰতিটো কাৰ্যত কিন্তু মানে কি বুলি কয়, যদিও কাৰণ হ'বলৈ গৈছে কিন্তু তেওঁ কিন্তু কৰোৱাইহে, কৰোৱাইছে নহয়, অৰ্জুনক যুদ্ধ কৰোৱাইছে, মনটো প্ৰতি ন্যায় কৰোৱাইছে কিন্তু নিজে কৰা নাই, হয়। আৰু নিজে যেতিয়া যোন সময়ত কৰিবলৈ গৈছে নিজৰ ইচ্ছাত যোৱা নাই, ভকতৰ অৰ্থাৎ এইটো কি বুলি কয়, ভীষ্ম প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণেহে অস্ত্ৰ ধৰিবলৈ গৈছে, তেওঁ প্ৰতিজ্ঞা মানে হেৰি কৰিবৰ কাৰণে যোৱা নাই। তেওঁ যেতিয়া প্ৰতিজ্ঞা কৰিলে যে মই কাইলৈ মানে কৃষ্ণক অস্ত্ৰ ধৰুৱাইহে এৰিম,